নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ষ্টাডি উইথ আতুল চেনেলৰ অন্য এখন নতুন ভিডিঅ'লৈ। আজি আমি একদম কম সময়ত আলোচনা কৰিম 2026 বৰ্ষৰ ফিফা বিশ্বকাপৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ, যিবোৰ আপোনাৰ এডিআৰই, এপিএছচি, এছএছচি, আৰআৰবি, আছাম পুলিচ যিকোনো পৰীক্ষাৰ বাবে অতি দৰকাৰী। সেয়েহে ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ জনালোঁ আৰু চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি লওক। তেন্তে বলক পোনপটীয়াকৈ প্ৰথমটো প্ৰশ্নটো লৈ যাওঁ। এয়া হৈছে ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যনটোত সুধিছে হু ৱন দ্য 2026 ফিফা ৱৰ্ল্ড কাপ। 2026 বৰ্ষৰ ফিফা বিশ্বকাপ কোনে জিকিছিল? আপোনাৰ অপশ্যন দিয়া হৈছে আৰ্জেণ্টিনা, স্পেইন, ফ্ৰান্স আৰু ইংলেণ্ড। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, স্পেইন। 2026 চনৰ যিটো ফিফা ৱৰ্ল্ড কাপ হৈছে সেইখন খেলত স্পেইন দেশে জিকিছিল আৰু এই খেলখন 19 জুলাই 2026 তাৰিখে উদযাপন কৰা হৈছে। ঠিক আছে, নেক্সট কুৱেশ্যন। হুইচ কাউণ্ট্ৰিজ জইণ্টলি হোষ্টেড দ্য 2026 ফিফা ৱৰ্ল্ড কাপ? কোনকেইখন দেশে যুটীয়াভাৱে 2026 বৰ্ষৰ ফিফা বিশ্বকাপ অনুষ্ঠিত কৰিছিল? আপোনাৰ অপশ্যন দিয়া হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকো। অপশ্যন বি দিয়া হৈছে ব্ৰাজিল, আৰ্জেণ্টিনা আৰু চিলি। অপশ্যন চি দিয়া হৈছে স্পেইন, পৰ্তুগাল আৰু ফ্ৰান্স। আৰু অপশ্যন ডি দিয়া হৈছে জাপান, দক্ষিণ কোৰিয়া আৰু চীন। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকো। অপশ্যন এটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব। এই তিনিখন দেশে মিলি এই 2026 চনৰ ফিফা ৱৰ্ল্ড কাপখন অনুষ্ঠিত কৰিছিল। ঠিক আছে, মুভিং টু দ্য নেক্সট কুৱেশ্যন। হাউ মেনি টিমছ পাৰ্টিচিপেটেড ইন দ্য 2026 ফিফা ৱৰ্ল্ড কাপ? 2026 বৰ্ষৰ ফিফা বিশ্বকাপত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল? আপোনাৰ অপশ্যন দিয়া হৈছে 32খন হ'ব না 40খন হ'ব না 44খন হ'ব না 48খন হ'ব। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ডি, 48খন। 2026 চনৰ যিটো ফিফা ৱৰ্ল্ড কাপ হৈছিলে সেইখন খেলত মুঠ 48খন দেশে অংশগ্ৰহণ কৰিছিল। ঠিক আছে, আৰু ফিফা ৱৰ্ল্ড কাপখন কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়? যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে কমেণ্ট কৰি জনাব। ঠিক আছে, নেক্সট কুৱেশ্যন। Where was the final match of the 2026 FIFA World Cup played? 2026 বৰ্ষৰ ফিফা বিশ্বকাপৰ ফাইনেল খেলখন ক'ত অনুষ্ঠিত হৈছিল? আপোনাৰ অপশ্যন দিয়া হৈছে মেটলাইফ ষ্টেডিয়াম, মেক্সিকো চিটি ষ্টেডিয়াম, ডালাছ ষ্টেডিয়াম, বিচি প্লেছ। ইয়াৰ শুদ্ধ বিকল্পটো হৈ যাব অপশ্যন নম্বৰ এ, মেটলাইফ ষ্টেডিয়াম, যিটো নিউ জাৰ্চিত অৱস্থিত। ঠিক আছে, নেক্সট কুৱেশ্যন। হু ৱন দ্য গল্ডেন বুট ইন দ্য 2026 ফিফা ৱৰ্ল্ড কাপ? 2026 বৰ্ষৰ ফিফা বিশ্বকাপত গল্ডেন বুট কোনে লাভ কৰিছিল? আপোনাৰ অপশ্যন দিয়া হৈছে লিঅনেল মেছি, ফেৰান টেৰেছ, কালিয়ান এমবাপে। আৰু অপশ্যন ডি দিয়া হৈছে লেমেনে য়ামাল। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, কালিয়ান এমবাপে। অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। যিটো গল্ডেন বুট সিয়া সৰ্বাধিক যোনে গ'ল বেছি দিব পাৰে সেইজন ব্যক্তিক গল্ডেন বুট দিয়া হয়। আৰু তেওঁ 2026 চনৰ যিটো ফিফা ৱৰ্ল্ড কাপ হৈছিলে সেইখন খেলত তেওঁ প্ৰায় 10টাৰো গ'ল দিছিল, সেইবাবে তেওঁক গল্ডেন বুটটো দিয়া হৈছিল। ঠিক আছে, মুভিং টু দ্য নেক্সট কুৱেশ্যন। হু ৱাজ দ্য ৰানাৰ আপ ইন দ্য 2026 ফিফা ৱৰ্ল্ড কাপ? 2026 বৰ্ষৰ ফিফা বিশ্বকাপত কোনখন দেশে ৰানাৰ আপ হৈছিল? আপোনাৰ অপশ্যন দিয়া হৈছে ফ্ৰান্স, ইংলেণ্ড, আৰ্জেণ্টিনা আৰু মেক্সিকো। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, আৰ্জেণ্টিনা। অপশ্যন চিটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব। 2026 বৰ্ষৰ যিটো ফিফা বিশ্বকাপ হৈছিল সেইখন খেলত আৰ্জেণ্টিনাই ৰানাৰ আপ হৈছিল আৰু স্পেইনে জয় কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্যন। নেম দ্য অফিচিয়েল মাস্কটছ অফ দ্য 2026 ফিফা ৱৰ্ল্ড কাপ? 2026 বৰ্ষৰ ফিফা বিশ্বকাপৰ আনুষ্ঠানিক মেস্কটসমূহৰ নাম কি আছিল? ইয়াৰ শুদ্ধ বিকল্পটো হৈ যাব অপশ্যন নম্বৰ এ, মেপল, জায়ু আৰু ক্লাটছ। যিটো মেপল আছে সিয়া কানাডাৰ বাবে আৰু জায়ু দ্য জাগুৱাৰ সিয়া মেক্সিকোৰ বাবে আৰু যিটো ক্লাটছ আছে সিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে আনুষ্ঠানিক মেস্কট হিচাপে মুকলি কৰা হৈছিল। নেক্সট কুৱেশ্যন। হুইচ কাউণ্ট্ৰি হোষ্টেড দ্য অপেনিং মেটচ অফ দ্য 2026 ফিফা ৱৰ্ল্ড কাপ? কোনখন দেশে 2026 বৰ্ষৰ ফিফা বিশ্বকাপৰ উদ্বোধনী খেলখন অনুষ্ঠিত কৰিছিল? আপোনাৰ অপশ্যন দিয়া হৈছে কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰাজিল, মেক্সিকো। ইয়াৰ শুদ্ধ বিকল্পটো হৈ যাব অপশ্যন নম্বৰ ডি, মেক্সিকো। যিটো 2026 চনৰ ফিফা বিশ্বকাপ সিয়াৰ উদ্বোধনী খেলখন 11 জুন 2026 তাৰিখে মেক্সিকো চিটি ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। ঠিক আছে, নেক্সট কুৱেশ্যন।
How many total matches were played in the 2026 FIFA World Cup? 2026 বৰ্ষৰ FIFA বিশ্বকাপত সৰ্বমুঠ কিমানখন খেল অনুষ্ঠিত হৈছিল? আপোনাৰ অপচন দিয়া হৈছে 64 খন হ'ব না 80 খন হ'ব না 104 খন হ'ব না 112 খন হ'ব। ইয়াৰ শুদ্ধ বিকল্পটো হৈ যাব অপচন নম্বৰ সি 104 খন। নেক্সট কোৱেশ্চন, which country become the first to host the men's world cup 3 times? কোনখন দেশে প্ৰথমবাৰৰ বাবে পুৰুষৰ বিশ্বকাপ 3বাৰ আয়োজন কৰাৰ কৃতিত্ব অৰ্জন কৰে? আপোনাৰ অপচন দিয়া হৈছে মেক্সিকো, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালী, ফ্ৰান্স। ইয়াৰ শুদ্ধ বিকল্পটো হৈ যাব অপচন নম্বৰ এ মেক্সিকো। মেক্সিকোৱে ইয়াৰ পূৰ্বে 1970 আৰু 1986 চনত বিশ্বকাপ আয়োজন কৰিছিল আৰু লগতে এতিয়া 2026 বৰ্ষত তেওঁলোকে 3বাৰ বিশ্বকাপ আয়োজন কৰে। ঠিক আছে, নেক্সট কুৱেশ্যন, what was the score in the final match of the 2026 FIFA World Cup? 2026 বৰ্ষৰ ফিফা বিশ্বকাপৰ ফাইনেল খেলখনৰ স্ক'ৰ কি আছিল? অপচন এ দিয়া হৈছে স্পেইন 2-1 আৰ্জেণ্টিনা, অপচন বি দিয়া হৈছে স্পেইন 1 আৰ্জেণ্টিনা 0 আৰু অপচন চি দিয়া হৈছে আৰ্জেণ্টিনা 1 আৰু স্পেইন 0 আৰু অপচন ডি দিয়া হৈছে স্পেইন 2 আৰ্জেণ্টিনা 0। ইয়াৰ শুদ্ধ বিকল্পটো হৈ যাব অপচন নম্বৰ বি স্পেইন 1 আৰু আৰ্জেণ্টিনা 0। স্পেইনে অতিৰিক্ত সময়ত আৰ্জেণ্টিনাক 1 আৰু 0 গলত পৰাস্ত কৰি খিতাপ জয়লাভ কৰে। ঠিক আছে, মুভিং টু দ্য নেক্সট কুৱেশ্যন, who was the named the man of the match in the 2026 FIFA World Cup final? 2026 বৰ্ষৰ ফিফা বিশ্বকাপৰ ফাইনেলত কাৰ হাতত মেন অফ দ্য মেচ কিতাপ তুলি দিয়া হয়? অপচন কেইটা দিয়া হৈছে অপচন এ দিয়া হৈছে ৰুড্ৰি, অপচন বি দিয়া হৈছে কাইলিয়ান এমবাপে, অপচন চি দিয়া হৈছে এমিলিয়ানো মাৰ্টিনেজ আৰু অপচন ডি দিয়া হৈছে ফেৰান টৰেছ। ইয়াৰ শুদ্ধ বিকল্পটো হৈ যাব অপচন নম্বৰ ডি ফেৰান টৰেছ। যিটো 2026 বৰ্ষৰ যিটো ফিফা বিশ্বকাপ হৈছিল সেইখন ফাইনেলত সুন্দৰ প্ৰদৰ্শনৰ বাবে স্পেইনৰ ফেৰান টেৰেছক মেন অফ দ্য মেচ বঁটা দিয়া হয়। নেক্সট কুৱেশ্যন, how many host cities were chosen for the 2026 FIFA World Cup? 2026 বৰ্ষৰ ফিফা বিশ্বকাপৰ বাবে মুঠ কিমানখন আয়োজক চহৰ নিৰ্বাচন কৰা হৈছিল? আপোনাৰ অপচন দিয়া হৈছে 12খন, 16খন, 20খন আৰু 24খন। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপচন নম্বৰ বি 16খন। আমেৰিকাত মুঠ 21খন আৰু মেক্সিকোত 3খন আৰু কানাডাত 2খনকৈ আৰু সৰ্বমুঠ 16খন চহৰত প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল। ঠিক আছে, মুভিং টু দ্য নেক্সট কুৱেশ্যন, which team finished the third place in the 2026 FIFA World Cup? 2026 বৰ্ষৰ ফিফা বিশ্বকাপত কোনখন দেশে তৃতীয় স্থান অধিকাৰ কৰে? আৰু অপচন দিয়া হৈছে ফ্ৰান্স, ব্ৰাজিল, ইংলেণ্ড, পৰ্তুগাল। ইয়াৰ শুদ্ধ বিকল্পটো হৈ যাব অপচন নম্বৰ চি ইংলেণ্ড। তৃতীয় স্থানৰ বাবে খেলা এই মেচখনত ইংলেণ্ড আৰু ফ্ৰান্সৰ সৈতে খেলা হয়, য'ত 6 আৰু 4 গলত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ঠিক আছে, নেক্সট কুৱেশ্যন, who is the captain of the Spain national football team in the 2026 World Cup final? 2026 বৰ্ষৰ বিশ্বকাপৰ ফাইনেলত স্পেইন ৰাষ্ট্ৰীয় ফুটবলৰ দলৰ অধিনায়ক কোন আছিল? আপোনাৰ অপচন দিয়া হৈছে আলভাৰো মোৰাটা, অপচন বি দিয়া হৈছে ৰুড্ৰি আৰু অপচন চি দিয়া হৈছে লামিনে য়ামাল আৰু অপচন ডি দিয়া হৈছে পেড্ৰি। ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপচন নম্বৰ বি ৰুড্ৰি। যিটো স্পেইনৰ কেপ্টেইন আছিল সেয়া আছিল ৰুড্ৰি। অপচন বিটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব। নেক্সট কুৱেশ্যন, how many goals did Kylian Mbappe score to win the Golden Boot in 2026? 2026 বৰ্ষত গোল্ডেন বুট লাভ কৰিবলৈ কাইলিয়ান এমবাপে কিমানটা গ'ল দিছিল? আপোনাৰ অপচন দিয়া হৈছে 8টা হ'ব না 9টা হ'ব না 10টা হ'ব না 11টা হ'ব। ইয়াৰ শুদ্ধ বিকল্পটো হৈ যাব অপচন নম্বৰ চি 10টা। অপচন চি ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, when did the 2026 FIFA World Cup begin? 2026 বৰ্ষৰ ফিফা বিশ্বকাপ কেতিয়া আৰম্ভ হৈছিল? অপচন কেইটা দিয়া হৈছে 1 জুন 2026, 11 জুন 2026, 15 জুন 2026, 21 জুন 2026। ইয়াৰ সঠিক বিকল্পটো হৈ যাব অপচন নম্বৰ বি 11 জুন 2026। এই প্ৰতিযোগিতাখন 21 জুন 2026 তাৰিখে আৰম্ভ হয় আৰু 19 জুলাই 2026ত সমাপ্ত হৈ যায়। ঠিক আছে, নেক্সট কুৱেশ্যন, in the 2026 World Cup group stage, the 48 teams were divided into how many groups? 2026 বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত 48খন দেশক কিমানটা গ্ৰুপত বিভক্ত কৰা হৈছিল?
আপোনাৰ অপশ্যন দিয়া হৈছে 8টা 10টা 12টা আৰু 16টা ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি 12টা মুঠ 48খন দলক প্ৰতিটো গ্ৰুপত 4খনকৈ ডেক ৰাখি মুঠ 12টা গ্ৰুপত গ্ৰুপ এৰ পৰা গ্ৰুপ এল লৈ বিভক্ত কৰা হৈছিল ঠিক আছে নেক্সট কোৱেশ্চন Which bird represents the US's official mascot clutch? আমেৰিকা যুক্তৰাষ্ট্ৰৰ আনুষ্ঠানিক মেস্কট ক্লাটছে কোনবিধ চৰাইক প্ৰতিনিধিত্ব কৰে আপোনাৰ অপশ্যন দিয়া হৈছে ইগল জাগুৱাৰ মজ ভালু ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ ইগল অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চন Who referred the 2026 FIFA World Cup final 2026 বৰ্ষৰ FIFA বিশ্বকাপৰ ফাইনেলত কোনে ৰেফাৰীৰ ভূমিকা পালন কৰিছিল আপোনাৰ অপশ্যন দিয়া হৈছে ডেনিয়েল আৰছাটু অপশ্যন বি দিয়া হৈছে স্লাইভকো ভিনচিছ আৰু অপশ্যন চি দিয়া হৈছে সাইমন মাৰ্চিনিয়াক আৰু অপশ্যন ডি দিয়া হৈছে নেষ্টৰ পিটানা ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি স্লাইভকো ভিনচিছ অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ ঠিক আছে এতিয়া আগুৱাই গৈছোঁ নেক্সট কুৱেশ্যনটোলৈ Which team did Spain defeat in the semi-final of the 2026 World Cup 2026 বৰ্ষৰ বিশ্বকাপৰ ছেমিফাইনেলত স্পেইনে কোনখন দেশক পৰাস্ত কৰিছিল আপোনাৰ অপশ্যন দিয়া হৈছে ফ্ৰান্স বেলজিয়াম ইংলেণ্ড পৰ্তুগাল ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ ফ্ৰান্স ছেমিফাইনেলৰ যিটো খেলখনত স্পেইনে ফ্ৰান্সক 2 আৰু 0 ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল ঠিক আছে নেক্সট কুৱেশ্যন The 2026 FIFA World Cup final was decided in 2026 বৰ্ষৰ FIFA বিশ্বকাপৰ ফাইনেলৰ ফলাফল কেতিয়া নিৰ্ণয় হৈছিল অপশ্যন এ দিয়া হৈছে নিয়মীয়া সময়ত অপশ্যন বি দিয়া হৈছে অতিৰিক্ত সময়ত অপশ্যন চি দিয়া হৈছে পেনাল্টি শ্বুট আউটত আৰু অপশ্যন ডি দিয়া হৈছে গোল্ডেন গলৰ জৰিয়তে ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি টু অতিৰিক্ত সময়ত অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ পৰৱৰ্তী প্ৰশ্ন What was the score of the third place match between England and France in 2026? 2026 বৰ্ষৰ ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত অনুষ্ঠিত তৃতীয় স্থানৰ খেলখনৰ স্ক'ৰ কি আছিল অপশ্যন দিয়া হৈছে অপশ্যন এ দিয়া হৈছে ইংলেণ্ড 2 ফ্ৰান্স 1 অপশ্যন বি দিয়া হৈছে ইংলেণ্ড 4 ফ্ৰান্স 3 অপশ্যন চি দিয়া হৈছে ইংলেণ্ড 6 ফ্ৰান্স 4 আৰু অপশ্যন ডি দিয়া হৈছে ফ্ৰান্স 3 ইংলেণ্ড 2 ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি ইংলেণ্ড 6 আৰু ফ্ৰান্স 4 আৰু এই খেলখন নিয়ামি ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল আৰু তৃতীয় স্থানৰ খেলখনত ইংলেণ্ডে ফ্ৰান্সক 6 আৰু 4 গলত পৰাস্ত কৰে ঠিক আছে মুভিং টু দ্য নেক্সট কুৱেশ্যন Who scored the winning goal for the Spain in the 2026 FIFA World Cup final 2026 চনৰ FIFA বিশ্বকাপৰ ফাইনেলত স্পেইনৰ হৈ বিজয়সূচক গ'লটো কোনে দিছিল অপশ্যন দিয়া হৈছে লামিনে ইয়ামাল অপশ্যন বি দিয়া হৈছে পেড্ৰি অপশ্যন চি দিয়া হৈছে ফেৰান টৰেছ আৰু অপশ্যন ডি দিয়া হৈছে আলভাৰো মোৰাটা ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি ফেৰান টৰেছ অপশ্যন চি ইজ দ্য ৰাইট আনসাৰ এয়া হৈছে ভিডিঅ'টিৰ অন্তিমটি কুৱেশ্যন Which four countries made their World Cup debuts in the 2026 tournament 2026 বৰ্ষৰ প্ৰতিযোগিতাত কোন 4খন দেশে প্ৰথমবাৰৰ বাবে বিশ্বকাপত অংশগ্ৰহণ কৰিছিল ইয়াৰ উত্তৰটো 4টা অপশ্যন কেইটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্ট কৰি জনাব ঠিক আছে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে নেক্সট এখন নতুন ভিডিঅ'লৈ লগ পাম বুলি আশা ৰাখিছোঁ ঠিক আছে ধন্যবাদ